তো নমস্কাৰ ৰাইজ আপোনালোকক মাঘ ফাগুন চতৰ নতুন এপিছডলৈ আকৌ স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ পাৰ্ৰা বুলি এটা জেগা আছে। আমাৰ মুখচু শুকান দেখোন বে শুকাই আহিছে ভাগৰ আমাৰ মানে মৰাই নাই, গোটেই পৰা টায়াৰ্ড হৈ গৈছে আৰু বৰষুণ ইমান বৰষুণ দিছে। সেই বৰষুণ মানে চবৰে অলপ মানে জ্বৰ চৰ্দি নিচিনা ভাৱ এটা হৈছে। দাস তোৰো চৰ্দি হৈছে নেকি? চবে মইতো যোৱাকালি পেৰাচিটামল খাই পেলাই শুইছিলোঁ। আজি যাওঁ, আজি আপোনাৰ ব্ৰেকফাষ্টটো বাহিৰত কৰিম বুলি ভাবিছোঁ। ব্ৰেকফাষ্টটো মানে কি হৈ যায়, ইয়াত যদি ক'ৰবাত ষ্ট্ৰীট ফুড পাই যাওঁ ক'ৰবাত তাতে খাই ল'ম আৰু ভালকৈ। কি বৰষুণ দিছে বৰষুণে নন ষ্টপ মানে বৰষুণে দি আছে, বৰ বেয়া ছিজন। কালি আবেলিৰ পৰা মানে কি হ'ল, আবেলি যেতিয়া ৰিটাৰ্ণ হৈ আহিছিলোঁ বৰষুণ মানে ৰখা জেগা এটা নাই। কেনেকুৱা দি আছে কিন্তু গম নাপায় কি কৰিম আৰু দিনেই বেয়া। তো যাওঁ আপোনাক এতিয়া যাওঁ নেক্সট লোকেশ্যন এটা খাই আহোঁগৈ। ব্ৰেকফাষ্ট কৰিব ওলাই যাইছে। এটা অথেণ্টিক কি বস্তু পায় এইটো এবাৰ চাওঁ, অলপ বিচাৰোঁ নে কি দাস? বিচাৰি পেলাই খাওঁ প্ৰথমে, তাৰপিছত অলপ লগ পাইছোঁ। ইয়াক খাই খুৱাব লাগিব ভালকৈ, তাৰপিছত খোৱাৰ পিছতহে জোচ আহিব। তো লগ পাইছোঁ খোৱাৰ জেগাত। এনেই আইফোন 12 ফোনৰ চিন কিনিব নোৱাৰে, লুটিয়ে পুৰা বনাই লৈছে। ইয়াতে মানে 4খন পুৰি আৰু চব্জি অলপমান দিব 50 টকা বুলি। তো ইয়াতে পুৰি 4টা 50 টকা। ইয়াতে খাই লওঁ কেনেকুৱা পাতি টেষ্টটো। ৰাইজ এইখিনিতে মানে প্লেনৰ অকণমান চেঞ্জেছ হৈ গ'ল। আমি মানে যোৱাকালি ৰাতিতে আমি এটা স্কুবা ডাইভিঙৰ প্লেনিং কৰি থৈ আহিছিলোঁ। তো কোইনচিডেণ্টলি এইটো কেঞ্চেল কৰিছিলে ইহঁতে, কাৰণ গোৱাত ইলেকশ্যন চলি আছে। ইলেকশ্যন আজি হ'ল আপোনাৰ 9 তাৰিখ, তো কাইলৈ আপোনাৰ 10 তাৰিখে ইলেকশ্যন আছে। তো ইলেকশ্যনৰ কাৰণে ইহঁতে মানে প্লেনিংটো কেঞ্চেল কৰিছিলে, মানে ৰাস্তা বন্ধ আছিলে। তো ছাডেনলি ভাবিছোঁ আমি মানে কেঞ্চেল হৈ গ'ল আৰু। তো আপোনাক কোৱা নাই মানে বেয়া লাগিব, পিছত মন চন বেয়া লাগিছে। ৰাতিপুৱা 5টা বজাতে উঠিছোঁ। উঠি পেলাই আমি এতিয়া চাহ তাহ খাই থাকোঁতে ফোন কৰিছে যে যাম, বেলেগ এটা ৰাস্তাতে যাম। তো এতিয়া দৌৰাদৌৰিকৈ আহিছোঁ, আহি পেলাই আকৌ কাপোৰটো চেঞ্জ কৰিলোঁ, চেঞ্জ কৰি পেলাই আকৌ তাত যাই আছোঁ। তেওঁলোকক তাত লগ পাম। এতিয়া মানে মনটো ভাল লাগিছে ফাইনেলি। দাস কি কোৱা? ওলা মজা এতিয়া মনটো ভাল লাগিছে। মানে কি ইমান ডাঙৰ এটা প্লেনিং কৰি ৰাখিছোঁ লাইফৰ, মানে কিবা এটা মানে এক্সাইটেড মানে লেভেল কাম কৰিব বিচাৰিছিলোঁ যে সেইটো কেঞ্চেল হৈ যোৱাৰ কাৰণে চবৰে মনটো বেয়া হৈ গৈছিলে। তো ফাইনেলি এতিয়া পেটটো গুলু গুলু কৰি আছে আৰু খা কিবা কিবি। কালিলৈকে ঠিকে আছিল, ৰাতিপুৱাৰ পৰা পেটটো 4 গৈছোঁ এতিয়ালৈকে। তো ফাইনেলি আমি যাব ওলাইছোঁ। তো যাওঁ আমি, বাছ এখন আহি আছে, বাছখনে আমাক পিক আপ কৰিব। মই আপোনাক গোটেই জাৰ্ণিটো দেখুৱাই আছোঁ। তাত গৈ পেলাই দেখাম। তাত গৈ পেলাই সিহঁতে স্কুবা ডাইভিঙৰ ভিতৰত সিহঁতৰ নিজা কেমেৰামেন থাকিব, ছেফগাৰ্ড থাকিব, কিবা কিবি থাকিব, বহুত ছেফটি হয় বুলি কৈছে সিহঁতে। তো যাই আছোঁ এতিয়া, চাওঁগৈ কেনেকুৱা হয়। এতিয়ালৈকে মই লাইফত কৰি পোৱা নাই, মই সাঁতুৰিব জানো না কিবা কৰিব জানো। তো যাই আছোঁ এতিয়া, আপোনালোকে লগত ৰখি থাকক, চাই থাকক। তো ফাইনেলি আমি ওলাই গৈছোঁ। আমাৰ কাৰণে এতিয়া গাড়ী আহি পেলাই ৰখি আছে তলত। তো আমি যাই আছোঁ, এইফালে দাসত আগত যাই আছে। এখন গাড়ী ৰখি আছে, এইখন আগত। আজি মোৰ বহুত ভয় লাগি আছে। ঠাণ্ডা লাগিছে নে গৰম লাগিছে মই নিজে গম পোৱা নাই, সঁচাকৈ কৈ আছোঁ। বেয়া মানে নাৰ্ভাছ হৈ আছোঁ। এইটো ধৰচোন, চাবিটো ধৰ। তোৰ কেনেকুৱা ফিল হৈ আছে? গুড মৰ্ণিং। আজি মানে কিবা এটা হেষ্ট কিবা এটা হ'ব আৰু। পুৰা ইন'ভা গাড়ী লৈ আহিছে। ইন'ভা গাড়ী লৈ আহিছে, বা পইচা গৈছে মানে। এখন তামোল খালোঁ, টেষ্টটো বেলেগ তামোলৰ বেয়াৰে। আদা চাদা খাইছোঁ নেকি লগত? আদা নাই, তামোল গাড়ী আমাৰ ৰেডি হৈ গৈছে। আমি এতিয়া যাই আছোঁ ইয়াতে। ৰুমত চলি কাক দিছিলোঁ বা? মই চাবি মোক দিয়া নাই, তোমালোক দুজনে এটা মোৰ চাবি লোৱা নাই। তাৰে আহি পেলাই আমাক এটা ভাল জেগাত ৰখাইছে ব্ৰেকফাষ্টৰ কাৰণে। অলৰেডি কিমান টাইম হ'ল এতিয়া? টাইমটো অলপ বেছি গৈছে। তো এখন উদয়পুৰীখন আছিলে ইয়াতে, পূৰা হাইৱে কাষত। ভাল ভেজ ৰেষ্টুৰেণ্ট চাওঁ, ইয়াতে খাই লওঁ কি কি ব্ৰেকফাষ্ট দিয়ে। ইয়াতে ফ্ৰী আছিলে, আমাৰ পেকেজটো কিন্তু ইনক্লুডেড আছিলে, ব্ৰেকফাষ্ট আৰু লাঞ্চ। তো চাই লওঁ ইয়াতে কি দিয়ে। আৰু ইয়াৰ পিছত আৰু এটা ষ্টপেজ আছে, সেই ষ্টপেজটোত মানে ইয়াতে ৰখাব এটা ভাল ৱাটাৰফল আছে বোলে। কি দাস কেনেকুৱা লাগিছে? কিবা এক্সাইটমেণ্টৰ কেনেকুৱা কিবা? এক্সাইটমেণ্ট আছে, কিন্তু তাতে মানে ভাল লগা নাই। কিয় জ্বৰ লাগিছে? জ্বৰ নাই, ভিতৰত আগ্ৰহ লাগি আছে। তো আমাৰ ব্ৰেকফাষ্ট আহি গ'ল, মাছালা দোচা আহিছে। আৰু মাছালা দোচা খাব। ই বোলে প্লেইন দোচা খাই চাহৰ লগত, ইয়াৰ কাৰণে মাছালা দোচা আহি আছে। আজি ব্লগটো বৰাই আগবাঢ়ি আছে, মানে মোৰ গাটো কেনে মিঠা মিঠা নেকি? মিঠা মিঠা
ভাল सफर कैसा है ये सफर আমাক এতিয়া দাদা এটা সৰু পইণ্টত ৰখাই দিছে সৰু পইণ্টত ৰখাই দিছে আৰে চাবা পক 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 চবফালে কুঁৱলী 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 ডাৱৰৰ মাজে পক পুৰা ইয়াতে এটা ৱাটাৰফল আছে 1 মিনিট দিয়ক মই আপোনালোকক দেখাই আছো পুৰা শ্বিলং মেঘালয় মেঘালয় এইফালে চাওক একো দেখাই নাপায় পুৰা ओ भाई क्या है भाई ये पूरा फॉग গোৱাত আহি পেলাই এনেকুৱা এটা ভিউ পাম বুলি মই লিটাৰেলি ভাবা নাছিলো কিন্তু আম্বলি ৱাটাৰফল এইটো এতিয়ালৈকে মই ভাবা নাছিলো যে এনেকুৱা হ'ব বুলি ৰ'ব মই লোকেশ্যনটো দেখাই আছো হা বেক চাইড এবাৰ প্ৰথমে মই এইফালে দেখাওঁ এইফালৰ ভিউটো চাওক কেনেকুৱা হৈ আছে বেক চাইডৰ ভিউটো আৰু এইটো মই এতিয়া আপোনাক মেইন ভিউটো দেখাইছো ও ভাই কি ঠাণ্ডা ও ভাই গো অলপমান নইজ পাব কিন্তু অলপমান বৰদাস্ত কৰি ল'ব মইতো যাই আছো ইয়াৰে ভিতৰত যাওঁ নেকি বল 1 2 3 গো ओहो फाइनली ओ भाई साहब ऐसा पानी घो मैं भाबा नासिलो एनुका जे ভিউ পাম বুলি একদম বিউটিফুল সঁচাকে আনএক্সপেক্টেড আৰু এতিয়া আপোনাৰ এটা ভাল ভিউ দেখাইছো ইয়াৰে ফগটো গুচি গৈছে এবাৰ চাব পাৰিব ও ভাই সাহেব তো গাইস এইখানে হল গোৱা এইটো ওপৰত দেখাই দিলে আৰু এবাৰ দেখাইছো আপোনাক এইটো ওপৰৰ পৰা পুৰা এটা মানুহ বহুত থাকে কিন্তু আৰু বেকগ্ৰাউণ্ড লোকেশ্যনটো বিৰাট মজা হৈছে বহুত নইজ আহি আছে আৰু ফগ পুৰা ডাৱৰৰ মাজে মাজে মানে ইমান ধুনীয়া লাগিছে ৰাস্তাৰ মাজতে ডাৱৰ পুৰা ডাউকি ফিলিং আহি আছে মোৰ পুৰা ডাউকিত আছে যেন লাগি আছে এনেকুৱা ফল থাকে নাই ডাউকিত নাই একচুৱেলি ইমান ডাঙৰ আমাৰ গাড়ী পুৰা চিৰিটি দি দিছে ক্লাছ এই বান্দৰৰ মোবাইল এটা নাই তো গাইজ বৰ্তমান আমি আহিছোঁ এতিয়া চব কৰি আহিলোঁ বিৰাট বৰষুণ বৈদ্য বৰষুণ এইফালে বৰা আছে বৰা কেনেকুৱা লাগিল মজা অৱস্থা বেয়া চলি আছে অলপ হা এতিয়া আমি ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ গা পা ধুই লওঁ তাৰপিছত দেখা যাব গাইজ আমি আহি গ'লোঁ খাবলৈ লাঞ্চ কৰিবলৈ তো এইফালে বৰা বৰা আহিছোঁ এইফালে আমাৰ কাৰণে বুফে থোৱা আছে পুৰা ধুনীয়াকৈ এইফালে পুৰা ভেজ
এইটো পুৰা নন ভেজ তো আমাৰ কাৰণে থৈ দিছে এনেকৈ বুফে কৰি কেনে আমাৰ যোনটো পেকেজ লৈছিলে সেই পেকেজটোৰ ভিতৰতে এইখিনি দিয়া হৈছে বহুত ভাল দেই আমি আহি পাই গৈছোঁ আমাৰ ৰুম तो भैया अच्छा लगा आपसे मिलके हाँ ठीक है भैया बाय 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 তো আমি পাই গ'লো ফাইনেলি আমাৰ ৰুম কেনেকুৱা লাগিল যি টোপনি মাৰিছোঁ মই ই গোটেই ৰাস্তাটো টোপনি মাৰি আহিছে মই আগফালে বহি আহিছোঁ পুৰা আমি 10 মিনিটৰ ব্ৰেক লৈ পেলাই আমি আকৌ এতিয়া বিচলৈ ওলাই যাই আছোঁ বিচত ওলাই যোৱা টাইমটোৱে হৈছে ইভিনিং কি বিচ ভাবক আমাৰ গেছ বক্সত কি বিচত যাব পাৰিম এতিয়া ইভিনিং গোৱাৰ মষ্ট পপুলাৰ বিচ কৈ দিওঁ ইমান চাচোন নাৰাখোঁ বাগা বিচত যাই আছোঁ এতিয়া কিন্তু এটা বৰা কথা আছে মন কৰিবলগীয়া কি আমাৰ যদি বৰুণ দেৱতাই অলপ আমাক আশীৰ্বাদ কৰে এয়া এতিয়ালৈ যে গোৱালৈ যে আহিছোঁ যে আহাৰ এটা টাইম বাকী পোৱা নাই যোনটো টাইমত বৰষুণ দিয়া নাই কিন্তু বস্তুটো মিলি আছে কিন্তু লাকিলি আমাৰ মানে কি হয় বৰষুণটো য'ত দিব লাগে আমি এটা জেগাত ৰখি যাওঁ আৰু য'ত চেচে আমি ওলাই আহোঁ তেনেকুৱা টাইপকৈ বাচি বাচি আহি আছোঁ এতিয়া আমি কোনটো বিচত যাই আছোঁ এতিয়া নকওঁ আমি মই অলৰেডি কৈয়ে দিলোঁ দেখোন কৰি নি গেলা তই কি নাকাটিবি এইখিনি গেলা থৈ দিবি আমি যাই আছোঁ এতিয়া বাগা বিচত যাওঁ কি চালু পোৱালি বে পোৱালিয়ে ড্ৰিংকছ বেছি পাইছে ড্ৰিংকছ বেছি পাইছে যেতিয়া কেমেৰাটো ঘূৰাই দিলে তো কেমেৰা দেখাব বিচাৰি বৰ্তমান আহি পাইছোঁ বাগা বিচৰ পাৰত তো বাগা বিচৰ এটা আপোনাক গ্লিম্পেজ দেখাই দি আছোঁ মজা লাগিছে দেই তো গাইছ আমি আহিছিলোঁ লবষ্টাৰ কমপ্লিট খাবৰ কাৰণে বহুত কষ্টলি হা বহুত কষ্টলি 2500 টকা কৈছে এটাত তো ইয়াত কি কি আছে বৰা আৰু দেখাই দিয়া এবাৰ জানা ভিউটো কিন্তু মজা লাগিছে মাথা নষ্ট হৈ যাব क्या क्या है यहाँ पे ये क्या है ये क्या है डायनासोर क्रैब टाइगर प्रॉन्स सर और ये कितना में होगा কি কমে খাবি ভাই মই নাখাওঁ বাহিৰত যে লোল খাই ঘৰত গম পাব বাহিৰত যে মই লোল খায়ে 2500 টকাত মোৰ মাহঁতে খাব পাৰিব মোৰ দেউতাই খাব পাৰিব মোৰ মাহীহঁতে খাব পাৰিব মোৰ মহঁতে খাব পাৰিব চবে খাব পাৰিব আৰু ভালকৈ খাব পাৰিব বৰা এইখনে কি বাগা বিচ और पे नहीं आएगा इस बीच में হা बागे बीच आया करो এবাৰ চাই লওক ভিউটো বেয়া না ভালেই হয় চবফালে আপোনাৰ কাচিনো আছে কাচিনো যাব পাৰে খেলিব পাৰে বাৰ ৰেষ্টুৰেণ্ট আছে কিন্তু আজি ডাইৰেক্ট কাৰণে বন্ধ তো এতিয়া আমি ইয়াতে গৈ আছে সেই সাগৰৰ পাৰত ফিছ পানী কি কিন্তু মাছ কিন্তু কম কম ৰেটে तो भैया कर ही लेते भैया कितना रुपये करके তো গাইজ আমাক 100 টকা দি আছে বৰ্তমান আধা ঘণ্টা তো চাওঁ কেনেকুৱা লাগে অ' বুঢ়া কেনেকুৱা লাগিব চাওঁ হা এই দেখিছে সৰু সৰু মাছ গোটেই কামোৰে দেখোন লাইফত ফাৰ্ষ্ট টাইম মই এইটো কৰি আছোঁ আৰু বেয়া কুটুকুটু লাগি আছে কি খাইছে ইহঁতে কিবা খাইছে ইহঁতে মাছকেইটা খকুৱা দাস কেনেকুৱা কিবা ফুটা 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 দি আছে
আহিব গোটেই কব্জা কৰি ধৰিব পাৰি কেনেকুৱা শিৱম এক্সপিৰিয়েঞ্চ কিবা এনেকুৱা লাগিছে যেন কিবা পুইতা পুইতা দি আছে কামুৰি কামুৰি দি আছে কিবা কিবা খাই আছে কি খাই আছে তো গাইজ অলপ বজাৰ পাতি কৰি আহিলোঁ আমি তো বৰাটো অলপ কিবা কিবি খাইছে মোকতো খোৱাই নাই একো শৰ্মা মই একো খোৱাই নাই তো এতিয়া খাব আহিছোঁ শৰ্মা কয় নে শৰ্মা কয় শৰ্মা শৰ্মা ৰোল তো আমি লবষ্টাৰ খাব বিচাৰিছিলোঁ কিন্তু যিটো দাম প্লাছ নাইও মানে নাইও লবষ্টাৰটো বাট এখন দোকানত আছিলে অকল এটা পিচ তো তেওঁ কৈছিলে আমাক 2500 টকা বিশ্বাস কৰিব 2500 টকা লবষ্টাৰ ফ্ৰ'জেন তাকো তো এতিয়া আমি অলপ আহিছোঁ চিল মাৰিবলৈ আজি যদি গম পায় ড্ৰাইডে হয় গোৱাত চাব পাৰে আৰু মোৰ মাতটো ভাঙা গম পাইছে মাতটো অলপ বহি গৈছে মোৰ সাগৰৰ বতাহ খোৱা হেবিট নাইতো তো হেবিট নোহোৱাৰ কাৰণে মাতটো ভাঙি গ'ল অলপ জ্বৰ জ্বৰ লাগি আছে ক'ব গ'লে আজি মোৰ মনটো একদম বেয়া প্লেনিংবোৰ নিমিলিলে নে ডেটবোৰ নিমিলিলে এতিয়া গোৱাত কালি ইলেকশ্যন আছে চব বন্ধ নহ'লে এইটো এৰিয়াত নজৰ ক'ত থাকিব নোৱাৰে নে অৰ্ডাৰ দিছিলোঁ খানা আহি পাই গৈছে এইটো হ'ল চিকেন বিৰিয়ানী এইটো হ'ল চিকেন বাটাৰ মছলা আৰু বাটাৰ নান আছে আৰু এইফালে সৰুকৈ ৰাইতা দিছে আৰু এটা চিকেন অৰ্ডাৰ দিছে সেইটো আহি আছে তো খাই লওঁ এতিয়া ক'লা নেকি চ' গাইজ বৰ্তমান আমি আহি পালোঁ ৰুম তো বৰা আছে বিহাইণ্ড দ্য কেমেৰাত তাৰপিছত এতিয়া আমি যাওঁ বস্তু বজাৰ পাতি কৰিলোঁ আজি বৰাও কিনিলে কিবা কিবি তাৰপিছত আজি ব্লগটো ইমান এইখিনিতে সমাপ্ত কৰিছোঁ ৰাতি কেইটা বাজিল ৰাতি এতিয়া কেইটা বাজিল 1:30 বাজিল নেকি এতিয়া বাজিল সময় 1 বাজে হৈছে 1 বাজে হৈছে মিছ কল দেখোন তো এতিয়া আমি শুওঁ আৰু ৰাতিপুৱা কালি আমাৰ আৰু কেইটামান চাইট চিন আছে চাইট চিনত যাব লগা আছে আৰু এখন মাৰ্কেট যাব লগা আছে তো আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বৰাটো ক'ব নোৱাৰিব চাগে বৰা পিছফালে আছে মোক তামোল ভৰাইছে মোৰ ভাগৰ লাগিছে বাই বাই